হেল্ল' বন্ধু বান্ধৱীসকল, কি খবৰ আপোনালোকৰ? আৰু মোৰ এই ৰুমটো পাই যিহেতু ভিডিঅ'বোৰ ষ্টাৰ্ট কৰোঁ মই সদায়, মানে কিবা মনটো ভাল লাগি যায় এই ৰুমটোত সোমোৱাৰ লগে লগে। আৰু সেয়াই এই ৰুমটো পাই মই ষ্টাৰ্ট কৰোঁ সকলোখিনি ভিডিঅ' আৰু ৰিলচ বনাবলৈ হ'লেও ইয়াৰ পৰাই কৰোঁ। কিবা এটা ভাল লাগি যায় মানে সোমোৱাৰ লগে লগে, মানে মনটো গহীন গহীন লাগি যায়, বা টকা পইচা নহ'লেও বা কিবা নহ'লেও মানে মনটো এনেই কিবা এটা ভাল লাগি যায়। আৰু এতিয়া ওলাইছোঁ দোকানলৈ, আৰু দোকানলৈ যাওঁ। উপায় নাই আৰু ৰাতিপুৱাই ওলাই যাব লাগে। এতিয়া 9 বাজি গৈছেহে, 9 বাজি 3-4 মিনিটমান হৈছে আৰু মই এতিয়া ওলাইছোঁ দোকানলৈ। চাহ খালোঁ, কাপটো ইয়াতে এলোঁ। আৰু এইটো ঘৰটো দেখিছেনে? এইটো ঘৰো বেয়া হৈ থকা নাই বাৰু, ধুনীয়াই হৈ আছে। ইয়াতে মই তাঁতৰ শাল এখন ইয়াত পাতিম বুলি ভাবিছোঁ। আকৌ সেইটো ৰুমত এখন পাতিম বুলি ভাবিছোঁ, তাত বিচনা এখনো হ'ব। এইটো ৰুমত বিচনা এখন দি কিনে সেনেকৈ 2খন শাল ইয়াতে পাতিম বুলি ভাবিছোঁ। আৰু 2খনমান ক'ত পাতিম জানো, তাকে চিন্তা হৈ আছে। সেয়াও বনাব আছে, বহুত চিন্তা আৰু কি কৰিম, উপায় নাই। আৰু আপোনালোকৰ কি খবৰ জনাব, আৰু বিহু কেনেকুৱা গ'ল জনাব। সেয়াই, বৰ কথা কোৱাৰ ইমান পাকৈত নহয় বাৰু, হ'লেও এটা দুটা এনেকৈয়ে ক'বলৈ ধৰিছোঁ। আৰু এয়া ওলাই লৈছোঁ দোকানলৈ বুলি। আৰু এয়া হৈছে আমাৰ ঘৰটো। এতিয়া পদূলিমুখলৈ যাওঁ টমটম ৰখিবলৈ, আৰু ইয়াতে মই টমটম পাম ইয়াতে। আৰু এয়া মই গৈ থাকোঁ আজিলৈ, বাই বাই। আৰু আপোনালোকে ভিডিঅ'সমূহ চাব, আৰু ভিডিঅ'বিলাকত লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব। থ্ৰেডিং কৰিবলৈ এৰিলোঁ আৰু থ্ৰেডিং